নমস্কাৰ। ভিডিঅ'টোৰ আৰম্ভণি গাড়ীৰ পৰাই ব্যস্ততা ভৰা জীৱনৰ পৰা অকণমান সময় মিলাই ফুৰিবলৈ আহিলোঁ। দুদিনৰ জীৱনটোত ইমানবোৰ ব্যস্ততা, সৰু থাকোঁতে ভাল আছিল। যিমানে ডাঙৰ হ'বলৈ ল'ব সিমানেই নানান চিন্তা আৰু ব্যস্ততাৰ মাজত কেনেবাকৈ সোমাই পৰা যায়। বাৰু যি কি নহওক, আজি আহিলোঁ ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টলৈ। ইয়ালৈ আহি গাড়ীখনে আমাক আধাতে নমাই দিব লগা হ'ল, কাৰণ ঠাইখিনি ওখ আছিলে। গাড়ীখনে ওপৰলৈ উঠি অহাত কষ্ট পাইছে। সেই গতিকে আমি ভাবিলোঁ অকণমান ঠাই আমি খোজকাঢ়িয়ে যাম। অকণমান অসুবিধা হৈছে ওখ চেণ্ডেল পিন্ধি আহি, কিন্তু দুখ হওক দুৰ্গতি নহওক, যিহেতু অকণমান ঠাই আমি ভাবিলোঁ খোজকাঢ়ি যোৱাটোৱে আমাৰ কাৰণে ভাল হ'ব। আৰু ৰিজৰ্টখনৰ নামটো যেনেকুৱা, ঠাইখিনিৰ লগত সম্পূৰ্ণ কৰি খাপ খোৱা যেন লাগিছে। যিমানেই ওপৰলৈ গৈ আছোঁ, জংঘলৰ ভিতৰলৈ গৈ থকা যেনহে পালোঁ। বাৰু আগলৈ কি পাওঁ যাওঁ, আপোনালোকেও ব'লক। ভিতৰলৈ আহিয়ে নামবোৰ এণ্ট্ৰি কৰালোঁ আৰু গৈয়ে দেখিলোঁ প্ৰথমতে হাতী এটা বান্ধি থোৱা আছে। হয়তো হাতীৰ ট্ৰপিটোত উঠি আপুনি ঘূৰিব পাৰিব, লগতে ফটো উঠিব পাৰিব। মোৰ কিন্তু ওচৰে পাৰ হওঁতে ভয় লাগিছে। ঠাইখিনিলৈ আহি মনত এটা শান্তি অনুভৱ হৈছে। এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত মনবোৰো অলপ পাতল যেন লাগে। কি কয় আপোনালোকে? আৰু এতিয়া বহি লোৱা ঠাইখিনিও ভালেই লাগিছে। পুখুৰী এটাৰ পাৰতে বহাৰ ব্যৱস্থা আছে তেনেকুৱা, আৰু হাঁহবিলাক চৰি আছে। এই দৃশ্যবিলাক চায়ো বৰ ভাল লাগে। ইয়ালৈ আহি বহি ল'লোঁ। এতিয়া কিবা খাবৰ কাৰণে অৰ্ডাৰ দিয়া যাওক, যিহেতু বহু সময় একো খোৱা নাই, ভোকো লাগিছে। আৰু এয়া মইজনী খাদ্যৰ অপেক্ষাত। খোৱা বোৱাৰ লগতে দুই এখন ফটো আৰু ভিডিঅ' নুঠালে আধৰুৱা যেন লাগিব যে, সেইকাৰণে আমি অলপ ফটো উঠাই লৈছোঁ। আৰু এয়া ভাত আহি পাইছে। ভাতকেইটা খাই লিপষ্টিক অকণমান লগাই লৈছোঁ, কাৰণ ভাত খাওঁতে লিপষ্টিকখিনি গুচি গৈছে। সেই গতিকে লিপষ্টিকখিনি অকণমান মিলাই লৈছোঁ। আৰু দিনটো আজি এনেকৈয়ে গ'ল। খুবেই ভাল লাগিছে ইয়ালৈকে আহি। এতিয়া ইয়াৰ পৰা আমি ওলাম। ৰাস্তাতে আমি আকৌ হঠাতে প্লেন কৰিলোঁ যে আমি যাওঁতে KFCত সোমাই যাম। ইয়াতে সোমাই কিবা অলপমান খাই লওঁ বুলি ভাবিলোঁ। আৰু ইয়াতে আহি কিনে অকণমান কিবা খোৱা লোৱা কৰিলোঁ। যিহেতু ফুৰিব আহিছোঁ, অকণমান খোৱা লোৱা হ'বই। আৰু ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।